PNRDৰ 945টা পোষ্টৰ ৰিজাল্ট ঘোষণা কৰিলে আপোনালোকে গম পাইছে এটো আমাৰ কাৰণে হসাকৈ বেয়া খবৰ যথেষ্ট বেয়া খবৰ বহুতে আশা কৰিছিলে যে এক্সামটো পুনৰ অনুষ্ঠিত হ'ব তো তাৰ মাজতে এটা নতুন আপডেট আহিছে এখন নিউজ পেপাৰত অন্য এটি আপডেট দিছে ৰিজাল্টৰ তো সেই ৰিজাল্টটো কি আমি আজি চাই লওঁ তো ৰিজাল্ট সেটটো 5 তাৰিখে ডিক্লেয়াৰ কৰিছিলে আৰু এপইন্টমেন্ট লেটাৰবোৰ অফিচিয়েল ৱেবসাইটৰ পৰা ডাউনলোড কৰিব লগা আছিল তো ইয়াতে যিখিনি ক্যান্ডিডেট সিলেক্ট হৈছে তেওঁলোকৰ নামবোৰ ইয়াতে দিয়া আছে নাম মানে এই যিবোৰ ৰোল নম্বৰ তো এতিয়ালৈকে মই এনেকুৱা এটা কমেন্ট পোৱা নাই যিয়ে মই জবটো পাই গলো মোৰ ৰোল নম্বৰ সিলেক্টেড হৈছে তেনেকুৱা কৈছে তো তেনেকুৱা কোনো এজন ক্যান্ডিডেট ওলোৱা নাই সকলোৱে কষ্ট কৰি এক্সাম দিবলৈ গৈছিলে নিজৰ ডিস্ট্ৰিক্টত ম্যাক্সিমাম ক্যান্ডিডেটৰ হোৱা নাই পইচা খৰচ কৰি দিব গৈছে তাৰ উপৰি এক্সাম ফিজ দিছে তাৰ পাছতো এক্সামটো পুনৰ কন্ডাক্ট নকৰিলে ইমানখিনি বেইমান হৈছে তেওঁলোকে কৈছে যে যিখিনি ঠাইত তেনেকুৱা ধৰণৰ মোবাইলৰ এই প্ৰমাণ পোৱা গৈছে মোবাইলৰ এক্সাম দিয়া বুলি সেইবোৰ কেনসেল কৰা হৈছে তাৰ মাজতো বহু ক্যান্ডিডেটে সুখী হোৱা নাই তো সুখী নহলেও আমি আৰু কৰিব পাৰো কি তো এটা নিউজ শুনিছিল যে হাইকোৰ্ট কৰিছিলে কোনোবাই হেতু কি হল হেতু আমি গম নাপাও এতিয়ালে এছাম ট্ৰিবিউনৰ এই যেটো 13 নম্বৰ পেজ আছে এই 13 নম্বৰ পেজৰ এই সাইডত আছে যেটো ডিউ টু a typographical error the following roll numbers are found not published in respect of result for the post of Gao Panchayata secretary under Panchayata and rural development in the notice issued by this office letter PDDE to এই দৰে আছে এই roll number কেটা হেনো প্ৰথম result set খনত দিয়া নাছিলে তো পুনৰ এই roll number কেটা তেওঁলোকে কৈছে যে এই কেটাই জবটো পাইছে আৰু দুটামান roll number উইথড্ৰ কৰিছে এই কেটা roll number নহয় এই কেটা ভুলতে হৈছে তো এইবোৰ হৈছে নিউজ তো আপোনালোকে এই নিউজটো শুনি নিশ্চয় সুখী নহব মই গম পাইছো তো তথাপি আৰু কি কৰিব যিখিনি ক্যান্ডিডেটে দিছে সেইখিনি ক্যান্ডিডেট কেনেকুৱা হ'ব মধ্যবিত্ত পৰিয়াল হয়তো তাতকৈ দুখিয়া যিয়ে এক্সাম দিবলে যোৱা সময়টো পইচাৰ ধাৰ কৰি লৈ গৈ এক্সাম দিছিলে হয়তো আজি যদি কোনোবা এটাই হাইকোৰ্ট কৰিব যাব বিচাৰে তেনেহলে কাৰ হাতত পইচা আছে বাৰু আমি কৰিম কি বন্ধু বান্ধৱীসকল যদি কোনোবাই কৰিছিলে তেওঁলোকৰ হেতু কি হল আমি গমেই নাপালো তো এনেকুৱা ধৰণৰ আমাৰ হাতত কোনো উপায় নাই তো আগন্তুক যিমানবোৰ এক্সাম আহি আছে তাৰ কাৰণে যিবোৰ অন্তত লিগেলি হয় বুলি আমি আশা কৰিব পাৰো সেইবোৰ কাৰণে প্ৰিপাৰেচন কৰাই ভাল হ'ব বন্ধু বান্ধৱীসকল তো বাকিখিনি কাৰ হাতত আছে আপোনালোকে জানে তো ভিডিওটো ইমানখিনিয়ে ধন্যবাদ